নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো আপোনালোকক বেসিক ম্যাথমেটিক্স ইউটিউব চেনেলটোলৈ আমি আলোচনা কৰি আছিলো দশম শ্ৰেণীৰ গণিত বিষয়ৰ বাস্তৱ সংখ্যা চেপ্টাৰটো ইতিমধ্যে আমি এটা ভিডিও আপলোড কৰিলো যদি ভিডিওটো চোৱা নাই ডেসক্ৰিপচনত তাৰ লিংক দি দিম আপুনি তাত গৈ চাই ল'ব পাৰিব তাৰ আগতে আপুনি যদি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা এই বিষয়টো এতিয়াও বুজি উঠা নাই তেতিয়াহ'লে মই যিটো ভিডিও কথা এতিয়া ক'লো লিংক দি থোৱা আছে ডেসক্ৰিপচনত চাই ল'ব গতিকে সেই ভিডিওটো চাই ল'বগে আৰু তাৰ পিছত এই ভিডিওটো চাবলৈ আহিব গতিকে আহক ভিডিওটো আৰম্ভ কৰি লৈ যাওঁ বন্ধু বান্ধৱীসকল আপুনি নিশ্চয় দেখিছে ডিসপ্লেখনত কোৱেশ্চনটো কি কৈছে দেখুওৱা যে যিকোনো যোগাত্মক অযুগ্ম সংখ্যাই 6q + 1 বা 6q + 3 বা 6q + 5 আর এর যত q এটা কোনোবা অখণ্ড সংখ্যা বুলি কৈছে আকৌ মই পঢ়ি দেখুৱাই দিছো শুনুৱাই দিছো যে দেখুওৱা যে যিকোনো যোগাত্মক অযুগ্ম সংখ্যাই 6q + 1 বা 6q + 3 বা 6q + 5 আর এর যত q এটা কোনোবা অখণ্ড সংখ্যা বুলি কৈছে কি কৈছে q এটা কোনোবা অখণ্ড সংখ্যা আমাক কি দেখাবলৈ কৈছে ভালকে মন কৰিব 6q + 1 6q + 3 আৰু কি কৈছে 6q + 5 আর হিৰ দেখাবলৈ কৈছে হয়নে তাৰ আগতে আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো কি আছিল a = bq + r হয়নে যত 0 is less than equal r is less than b অৰ্থাৎ r টো 0 হ'ব পাৰে বা 0 তকৈ ডাঙৰ হ'ব আৰু b তকৈ সৰু হ'ব আমি ইয়াৰ এই টপিকটোৰ বিষয়ে ভালদৰে আমি আলোচনা কৰা হৈছিল আকৌ কৈছো ভিডিওটো চাব ডেসক্ৰিপচনত লিংক দি থোৱা আছে বন্ধু বান্ধৱীসকল আমি প্ৰথমতে কি লিখিম চাব ধৰা হ'ল a = যিকোনো আমি এটো মহাই দিছো আমাক কি দেখাব লাগে এটা ওপৰত হৰুকে লিখি লৈছো 6q + 1 6q + 3 আৰু 6q + 5 আর হি হয়নে ইয়াত লিখিম ধৰা হ'ল a = যিকোনো যোগাত্মক সংখ্যা আৰু b = আমি b কি ধৰিম ইয়াত কি আছে 6q + 1 6q + 3 6q + 5 আছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা যেটো আছিল a = bq + r আছিল হয়নে bq b ইয়াত কি আছিল bq আছিল ইয়াত কি আছে b 6 আছে নিশ্চয় ধৰিব পাৰিছে এখানে b আমি কি ধৰিম 6 ধৰিম এতিয়া আমি লিখিব লাগিব এতিয়া a আৰু b ৰ ক্ষেত্ৰত ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি পাও বন্ধু বান্ধৱীসকল এইখিনিতে এটা কথা ক'ব বিচাৰিছো আমি ইয়াত যিখিনি কথা লিখিম আপোনালোকে বহি এখন লৈ নোট কৰি ল'ব যাতে আমি কাৰণ এই যেটো আমি কৰিম এতিয়া বহুত দীঘল হ'ব অলপমান দীঘল হ'ব গতিকে মহাই দিব লাগিব ওপৰখিনি গতিকে আপুনি কপি কৰি গৈ থাকিব এতিয়া আমি কি কৰিম চাব এতিয়া a আৰু b ৰ ক্ষেত্ৰত ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি পাও এটা মন কৰিব ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো কি আছিল a = bq + r হয়নে যত 0 is less than equal r is less than b বুলি কৈছে গতিকে আমি a থাকিলে b আমি কি ধৰিছিলো 6 ধৰিছিলো গতিকে 6q + r যত 0 is less than equal r is less than b কিমান আছে ইয়াত 6 আছে গতিকে 6 দিও হয়নে গতিকে আমি এতিয়া r কিটা কিমান পালো r = কিমান হ'ব 0 আৰু 6 0 তকৈ ডাঙৰ 0 আৰু 0 তকৈ ডাঙৰ আৰু 6 তকৈ সৰু গতিকে 0 1 2 3 4 5 লৈকে আমি ধৰিলো হয়নে এতিয়া চাব কি লিখিম যদি ধুনিয়াকৈ লিখব বস্তুবিলাক যদি r = কি হয় 0 হয় 0 হয় প্ৰসেসটো কেনেকৈ লিখিছো মন কৰিব হয় এতিয়া আমি কি লিখিম a = 6q + 0
আমি কি পাম 6q + 0 means 6q হয়নে মই এটো এফাল লিখিছো is equal to 6q এতিয়া সব 6q এটা এটা যুগ্ম সংখ্যা হয়নে কিয়নো 6q টো আমি কি বুলি লিখিব পাৰো 2 * 3q বুলি লিখিব পাৰো গতিকে আমি কি কৰিব পাৰো ই যুগ্ম সংখ্যা গতিকে আমি এটো লিখি দেখাই দিলেও হ'ব দেখাই নিদিলেও হ'ব হয়নে গতিকে আমি ইয়াত লিখিব লাগিব ই যুগ্ম হয়নে তাৰপিছত লিখিম যদি r is equal to কি হয় এবাৰ 1 ধৰিম 1 হয় তেতিয়া আমি কি ধৰিম চাব a is equal to 6q plus 1 হ'ব হয়নে এতিয়া আমি পালো নে 6q plus 1 আমি প্ৰথমটো পাই গলো গতিকে দিস নাম্বাৰ ইয়াত লিখিব লাগিব ই অযুগ্ম ইয়াত 2 কমন নিব পাৰি জানো দুইটা পা 2 কমন নিব নোৱাৰি গতিকে ই কি হ'ব অযুগ্ম হ'ব গতিকে দিস নাম্বাৰ 1 গতিকে আমি ওপৰটো মহাৰি দিম অনুমানিকল আমি নিশ্চয় দেখালৈকে আপোনালোকে কপি কৰিব বুলি আশা কৰিলো আপোনালোকে কপি কৰি ল'ব অনুমানিকল আমি নেক্সট কি ধৰিম যদি r is equal to 0 হয় মানে r is equal to r হয় ইমানলৈকে লিখিলো তাপা লিখিম যদি r is equal to 2 হয় তেতিয়া আমি কি হ'ব চাব কি লিখিম আমি a is equal to 6q plus 2 আৰু জায়গাত আমি কি লিখিছো 2 লিখিছো এতিয়া চাওক ইয়াত দুইটা পা দুই এটা কমন আনিব পৰা যাব গতিকে কি হ'ব কি বুজি পাম ই এটা যুগ্ম সংখ্যা গতিকে আমি কি লিখিম ই যুগ্ম হয়নে ঠিক তেনেদৰে লিখিম যদি r is equal to 3 হয় তেতিয়া কি হ'ব a is equal to 6q plus 3 ইয়াত দুই কমন আনিব নোৱাৰি গতিকে ই অযুগ্ম হ'ব দুইটা পা দুই যেহেতু কমন আনিব নোৱাৰি ই কি হ'ব অযুগ্ম হ'ব ই অযুগ্ম আমি ইয়াত পালোনে 6q plus 3 গতিকে দিস নাম্বাৰ 2 তাৰ পিছত কি লিখিম যদি r is equal to 4 হয় তেতিয়া কি হ'ব মই তলখিনি মহাৰি দিছো হয় তেতিয়া কি হ'ব a is equal to 6q plus 4 মানে ইয়াৰ পৰা যেটো দুইটা পা দুই এটা কমন নিব পাৰি এনেকে 2 3 গুণ 6 plus 2 2 গুণ 4 এনেকে কমন নিব পাৰি গতিকে ই কি হ'ব যুগ্ম হ'ব এনেকে কমন আনি দেখুৱালেও হ'ব নেদেখুৱালেও হ'ব নিজৰ কথা গতিকে আমি ইয়াত লিখিম ই যুগ্ম হয়নে তাৰপিছত লিখিম এতিয়া লাষ্টটো কি আছিল যদি r is equal to 5 হয় আমি r 1 2 3 4 কিয় পাইছো আকৌ কৈ দিছো আমি কি পাইছিলো 0 is less than equal r is less than b আমি কি পাইছিলো 6 ধৰিছিলো হয়নে গতিকে 6 মানে r টো কি হ'ব 0 পৰা 5 লৈকে হ'ব হয়নে গতিকে আমি 5 লৈকে আমি লিখি গৈ আছো এতিয়া r is equal to 5 হলে কি হ'ব 5 হলে a is equal to 6q plus 5 ইয়াত 2 কমন নিব নোৱাৰি দুইটা পা গতিকে কি হ'ব অযুগ্ম হ'ব ই অযুগ্ম এতিয়া চাব বন্ধু-বান্ধৱীসকল 6q plus 5 আমি পালোনে 6q plus 5 গতিকে আমি ইয়াত কি লিখিম দিস নাম্বাৰ 3 গতিকে আমি দেখুৱাই দিলো হয়নে গতিকে আমি লিখিম এতিয়া প্ৰশ্নটো যেটো আছে আমি হেতু লিখি দিম এতিয়া 1 কমা মই তলফালে লিখিলে অলপ আখৰকিটা বেগাও হ'ব পাৰে 2 আৰু 3 ৰ পৰা দেখুৱাব পাৰি যে দেখুৱাব পাৰি যে আমাৰ প্ৰশ্নটোত কি দিছিলে যিকোনো যোগাত্মক অযুগ্ম সংখ্যাই 6q plus 1 এনেকে ডট 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 মই দি দিছো মানে গুটে প্ৰশ্নটো পিছত যিমান কোন আছে সেই কথাটো লিখি দিব লাগে গতিকে প্ৰসেসটো এইটোৱে আমি নেক্সট যেটো কোৱেশ্চন আলোচনা কৰিম একে প্ৰসেস হয় গতিকে যদি ভিডিও চাই ভাল পাইছে গতিকে লাইক কৰি দিব কমেন্ট কৰি দিব আৰু যিমান পাৰে চেনেলটো সাবস্ক্ৰাইব কৰক যাতে এই কোভিডৰ সময়ত যেহেতু এক মহামাৰীৰ সময়ত বাহিৰলৈ ওলাই যাব পৰা নাই কোনো গতিকে স্কুল কলেজ সব বন্ধ হৈ আছে গতিকে ঘৰতে বহি আমি নিজে পঢ়িব লাগিব গতিকে যিমান পাৰে ভিডিওটো শেয়াৰ কৰক বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰক যাতে তেওঁলোকে ঘৰতে বহি এই ভিডিওটো চাই শিকিব পাৰে বন্ধু বান্ধৱীসকল আমি
নেক্সট কোৱেশ্চনটো নিশ্চয় আপুনি ডিসপ্লেখনত পাইছে কি কৈছে চাব ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্ম অখণ্ড সংখ্যাৰ বৰ্গই এটা কথা মন কৰিব যিকোনো যোগাত্ম অখণ্ড সংখ্যাৰ বৰ্গই হয় 3m বা 3m + 1 আৰ্হিৰ য'ত m এটা কোনোবা অখণ্ড সংখ্যা বুলি কৈছে কি বুলি কৈছে মন কৰক যে পিছৰবাৰ মন কৰক অখণ্ড সংখ্যাৰ বৰ্গই হয় 3m বা 3m + 1 আৰ্হি কি কৈছে অখণ্ড সংখ্যাৰ আমি ওপৰত মহাই দিছো এটো কি কৈছিলে অখণ্ড সংখ্যাৰ বৰ্গই হয় 3m বা 3m + 1 আৰ্হিৰ হয়নে গতিকে বন্ধুসকল আগৰ যেটো আমি অংক কৰিছিলো তাৰ নিচিনা একদম একেই হ'ব লিখিম কি কৰি লিখিম চাব ধৰা হ'ল a = যিকোনো যোগাত্মক অখণ্ড সংখ্যা যিকোনো যোগাত্মক অখণ্ড সংখ্যা আৰু আমি b কি ধৰিম ইয়াত কি আছে 3 আছে এবিলাকত 3 আছে কাৰণে আমি কি ধৰিম 3 ধৰিম হয়নে একে প্ৰসেস এতিয়া আমি কি কৰিম a আৰু b ক্ষেত্ৰত এতিয়া a আৰু b ক্ষেত্ৰত ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি পাওঁ ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো কি আছিল a = bq + r য'ত 0 is less than equal r is less than b হয়নে গতিকে a আমি a থলো b কিমান ধৰিছো আমি 3 ধৰিছো গতিকে 3 পাতি দিও 3q + r য'ত 0 is less than equal r is less than কি কৈছে 3 হ'ব গতিকে আমি r টো কিমান পাম গতিকে ইয়াত r টো হ'ব r is equal to কিমান হ'ব 0 1 2 হয়নে 0 1 2 মানে বিকল কি কৰিম চাব যদি r is equal to 0 হয় আমি r is equal to কিমান দিছো 0 হয় আন্ডাৰলাইন কৰিব কি কৰিব চাব a is equal to 3q + 0 মানে a থাকিলে 3q হ'ব মানে এতিয়া আমাৰ কি কৰিছিলে যে অখণ্ড সংখ্যা বৰ্গই হয় 3m বা 3m + 1 বৰ্গই হয় ইয়াক মন কৰক বৰ্গই হয় 3m বা 3m + 1 গতিকে আমি ইয়াত কি কৰিম বৰ্গ কৰি দিম দুই পক্ষত স্কয়াৰ কৰি দিম 3q হোল স্কয়াৰ এটো যদি কৰো কি হ'ব a² থাকিব 3q হোল স্কয়াৰ মানে 3q কেটা হয় পূৰণ হৈ আছে দুটা পূৰণ হৈ আছে গতিকে কি হ'ব 9q হোল স্কয়াৰ হয়নে এতিয়া আমি 3m পাছে জানো নাই পোৱা কি কৰিম চাব a² থাকিব এতিয়া আমি কি কৰিম এটো আমি ভাঙি দিম 3 * 3q কৰি পেলাম কি কৰিম 3 * 3q কৰি দিলো হয়নে a² থাকিলে 3 বা 3 পাতিলো 3q ঠাইত আমি কি ধৰি লম m ধৰি লম ইয়াত ব্ৰেকেটত লিখিম য'ত 3q = m হয়নে আমি দেখাব পাৰিলো নে 3m পালো গতিকে দিস নম্বৰ 1 নিশ্চয় বন্ধুবান্ধৱসকল এডালকে বুজি পালে এতিয়া আমি কি দেখাব লাগে 3m + 1 টো দেখাব লাগে গতিকে আপুনি উপৰখন কপি কৰি লওক তাৰ পিছত আমি ওপৰত এখন মহাৰি দিম বন্ধুবান্ধৱসকল এবাৰ আমি কি ধৰিম r is equal to যদি ধুনিয়াকৈ লিখি লব যদি r is equal to আমি কি ধৰিছিলো 0 ধৰিছিলো 0 পিছত কি ধৰিম 1 ধৰিম 1 হয় তেতিয়া কি হ'ব a is equal to 3q + 1 হ'ব মানে এতিয়া কি কৰিম দুই পক্ষত কি কৰিম বৰ্গ কৰি দিম a² এটোত কি হ'ব 3q + 1
হোল স্কয়াৰ হ'ব যেহেতু দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰ বা ছাত্ৰী হ'ব পাৰে গতিকে a টো কি আহি তুমি নিশ্চয় বুজি পাইছা গতিকে কি হ'ব এটো a + b হোল স্কয়াৰ হ'ব গতিকে a + b হোল স্কয়াৰ মানে কি আছিল বাৰু a + b হোল স্কয়াৰ = a স্কয়াৰ + 2ab + b স্কয়াৰ মানে আমি a যেহেতু 3q + 1 হোল স্কয়াৰ a আহিটোত আছে গতিকে আমি কি কোনটোলে আহিলে নিব লাগিব +2ab + b স্কয়াৰ আহিলে লৈ যাব লাগিব গতিকে কি হ'ব 3q হোল স্কয়াৰ প্লাস মানে 2 ফৰ্মুলা মানে 2 আহিলে নে ab a ইয়াত কি আছে 3q আছে গতিকে 3q ইনটু b কি আছে 1 আছে গতিকে 1 পাতি দিলো প্লাস b স্কয়াৰ মানে 1 স্কয়াৰ হ'ব 1 হোল স্কয়াৰ এটা কি হ'ব 3q হোল স্কয়াৰ মিন্স 9q হোল স্কয়াৰ প্লাস 2 3 গুণ 6 6q প্লাস 1 মানে এতিয়া এটো চাব আমাক কি কৈছে 3m প্লাস 1 আছে মানে 3m plus 1 ইয়ান কনস্ট্যান্ট নাম্বার অর্থাৎ ধ্রুবক পদটো হৈছে 1 গতিকে ইয়াত ধ্রুবক পদটো কি আছে এটো 1 আছে অলপ মিলিছানে গতিকে আমি a সোৱাৰ পৰা কি কমন আনিব লাগিব 3 এটা কমন আনিব লাগিব গতিকে 3 এটা কমন লৈ আনিব 3 এটা কমন আনিলে কি হ'ব ইয়াত কি থাকিব 3 3 গুণ 9 9 3 3 গুণ 9 হ'ব 3q হোল স্কয়াৰ হ'ব তাপা ফ্ৰম প্লাস সেকেন্ড আমি প্লাস দিলো 3 2 গুণ 6 মানে মিলিলে নে 3 3 গুণ 9 q স্কয়াৰ হ'ব প্লাস 3 2 গুণ 6 মানে 6q হ'ব প্লাস 1 হ'ব তলক মহাই দিছো এতিয়া বন্ধুসকলে কি কৰিব চাব a স্কয়াৰ তাত আমি কি লিখিম em লিখিম 3m plus 1 লিখিম আৰু ব্ৰেকেটত আমি কি লিখিম যত m is equal to 3q square plus 2q হয়নে যত m is equal to 3q square plus 2q এতিয়া পালোনে 3m plus 1 গতিকে দিস নাম্বাৰ 2 এতিয়াও আনসাৰটো সম্পূৰ্ণ হেক হোৱা নাই গতিকে r আমি কি হলৈকে আছিলে 0,1,2 লৈকে আছিলে যেহেতু আমি 1 লৈকে কৰিলো গতিকে 2 লৈকে কৰি দেখাই দিব লাগিব ধৰিম r is equal to যদি r is equal to 2 হয় তেতিয়া কি হ'ব কি আছিল a is equal to 3q plus 2 হয়নে 3q plus 2 এতিয়া কি কৈছে বৰ্গ বুলি কৈছে কাৰণে আমি কি কৰিম দুই পক্ষত আমি বৰ্গ কৰি দিম 3q plus 2 হোল স্কয়াৰ এটো a plus b হোল স্কয়াৰ ফৰ্মুলালে গুছি গল গতিকে আমি ভাঙি দিও ইয়াত 3q হোল স্কয়াৰ প্লাস ফৰ্মুলা মানে 2 আহিলে 2ab মানে 2q plus sorry into 2 হ'ব plus b square মানে 2 whole square হ'ব গতিকে 3q whole square means 9q whole square plus 2 3 গুণ 6 6 2 গুণ 12 12q plus 2 2 গুণ 4 হ'ব মানে এতিয়া বন্ধু বান্ধৱীসকল মন কৰক ইয়াত কি আছে কনস্ট্যান্ট নাম্বাৰটো 1 আছে কিন্তু ইয়াত কনস্ট্যান্ট নাম্বাৰটো কি আছে 4 আছে কনস্ট্যান্ট নাম্বাৰ অৰ্থাৎ ধ্ৰুবক পদ মানে আছে যিবিলাকৰ নিৰ্দিষ্ট মান থাকে চলকৰ নিৰ্দিষ্ট মান নাথাকে গতিকে এটো আমি কি কৰিম চাব 9q স্কয়াৰ প্লাস 12q প্লাস 4 টো আমি কেনেকৈ ভাঙি দিম 3 plus 1 কৰি ভাঙি দিম এতিয়া কনস্ট্যান্ট নাম্বাৰটো 1 পালোনে পাই গলো গতিকে আমি a সোৱাৰ পৰা 3 এটা কমন লৈ আনিম 3 এটা কমন নে কি হ'ব 3 এটা আমি কমন যদি লৈ আনো কিমান থাকিব ব্ৰেকেটৰ ভিতৰত 3q স্কয়াৰ দিব 3 3 গুণ 9 q স্কয়াৰ হৈ গল প্লাস এখানে প্লাস দিলো 3 4 গুণ 12 4q প্লাস 3 গুণ 3 হয়নে প্লাস 1 গতিকে আমি এই ব্ৰেকেটৰ ঠাইত কি লিখিম 3m প্লাস 1 যত m is equal to 3q square plus 4q plus 1 মানে this number 3 এতিয়া আমি কি লিখিম বন্ধু বান্ধৱীসকল নিশ্চয় গতিকে আমি দেখাই দিলো গতিকে মই এটা দেখাই দিছো এতিয়া আমি লেখত কি লিখিব এতিয়া 1, 2, আৰু 3 পৰা পাও যে বুলি লিখি প্ৰশ্নটোত আমাক কি দি থোৱা আছিলে প্ৰশ্নটো দি থোৱা আছিলে যে দেখুৱা যে যিকোনো যোগাত্মক সেইবোৰ হিচাপে লিখি দিলে হ'ব যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ এই কথাখিনি
লিখি পেলাই ফুল ষ্টপ দি দিব গতিকে এইটোই হয় হোল প্ৰসেছটো গতিকে আৰু এটা আমি এনেকুৱা ধৰণৰ কৰিম ভিডিওটো বন্ধু বান্ধৱীসকল আমি নেক্সট যেটো প্ৰশ্ন কৰিম নিশ্চয় আপুনি ডিসপ্লেখনত পাইছে কি কৈছে চাব ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো 9m 9m + 1 আৰু বা নাইবা 9m + 8 আৰহি কি কৈছে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো মানে কি কিউব কৰা মানে 9m, 9m + 1 নাইবা 9m + 8 আৰহি কি কৈছে ইয়াত লিখি দিছো মই ঘনফলটো বা লিখি দিছো ঘনফলটো 9m, 9m + 1 নাইবা 9m + 8 আৰহি এনে এই বুলি আমাক কি কৈছে দেখাবলৈ কৈছে গতিকে আমি একে আগতৰ নিচিনা একে গতিকে বন্ধু বান্ধৱীসকল কি কৰিম চাব ধৰা হল a = যিকোনো যোগাত্মক অখণ্ড সংখ্যা আৰু b কি ধৰিম আমি 9 নধৰো আমি b 3 ধৰিম কিয়নো মন কৰক ইয়াত কি আছে 9 আছে এইবিলাকত 9 আছে আগৰবিলাকত আমি যি ধৰো যি থিয়া থাকে আমি হেতে ধৰিলো যদি আমি 9 ধৰো তেতিয়া ক্যালকুলেশনটো বহুত দীঘল হৈ যাব গতিকে যদি 9 ধৰো কি হ'ব 0 is less than equal r is less than b হ'ব মানে গতিকে b যদি আমি 9 ধৰো তেতিয়া 9 হ'ব গতিকে r টো কি হ'ব r কি হবা কৰিব লাগিব 0 ৰ পৰা 0,1, 2, ... 8 লৈকে কৰিব লাগিব আৰু প্ৰসেছটো বহুত দীঘলীয়া হৈ যাব গতিকে আমি যদি 3 ধৰো তেতিয়া আমি গুটেকিটা এবাৰতে দেখুৱাই দিব পাৰিম এতিয়া কি বন্ধু বান্ধৱীসকল চাব এতিয়া একে প্ৰসেছ এতিয়া a আৰু b ৰ ক্ষেত্ৰত ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি পাওঁ এতিয়া ইউক্লিডৰ বিভাজন প্ৰমেয়িকাত আমি লিখি লওঁ a = bq + r য'ত 0 is less than equal r is less than b হয়নে এতিয়া আমি a কিমান ধৰিম a আছে b কিমান ধৰিম 3 ধৰিম 3q + r য'ত 0 is less than equal r is less than 3 গতিকে আমি r টো কিমান পাম 0 বা 0 হ'ব আৰু 0 তকৈ ডাঙৰ হ'ব কিন্তু 3 তকৈ সৰু হ'ব গতিকে r = কি হ'ব 0,1,2 গতিকে এটা বন্ধু বান্ধৱীসকল চাব কি কৰিম যদি r = কি হ'ব 0 হয় যদি r = 0 হয় কি হ'ব তেতিয়া a = bq + r আছিলে মানে bq মানে কি ইয়াত 3q + r অৰ্থাত আমি কি দিম 0 দিম গতিকে কি হ'ব a = 3q এ থাকিব মানে এতিয়া চাব আমাক কি কৈছিলে ঘনফলটো 9m 9m + 1 9m + 8 অৰ্থাৎ ঘনফলটো গতিকে আমি কি কৰিম ইয়াক ঘন কৰিব লাগিব অৰ্থাৎ কিউব কৰিব লাগিব a³ দুই ভাগত কিউব কৰিব লাগিব 3q হোল কিউব মানে গতিকে আমি এটা এপিনে লৈ যাওঁ a³ এ লিখিম গতিকে আমি এসা কৰি গৈ থাকো 3q হোল কিউব মানে 3q হোল কিউব মানে তিনটা ইনটু হৈ আছে গতিকে কি হ'ব 3 × 9 9 × 27 27q হোল কিউব এতিয়া আমি চাব a³ এ লিখিম 27q হোল কিউব আছে মানে তাত আমি কি লিখিব লাগিব 9m বুলি দেখাব লাগিব এতিয়া চাব আমি যদি 9 ক 27 ক 9 এ ডিভাইড হ'ব গতিকে কি হ'ব 9 ৰ লগত কি ইনটু কৰিলে 27 হ'ব 3 মানে গতিকে 3q হোল কিউব লিখিব পাৰো a³ এ থাকিলা 9 মানে 3q হোল কিউব হঠাৎ আমি কি ধৰিম m ধৰিম গতিকে ইয়াত লিখিম য'ত আগৰটো গতে একে হয় য'ত m = 3q হোল কিউব মানে এটোকে লিখিম
গতিকে আমি নেক্সট কিটাও তেনেকৈ কৰি কৰি গৈ থাকিম 1 ৰ ক্ষেত্ৰটো কৰিম 2 ৰ ক্ষেত্ৰটো তেনেকৈ কৰি দেখুৱাই গৈ থাকিম বন্ধু বান্ধৱীসকল এবাৰ আমি r কিমান ধৰিম যদি r is equal to 1 হয় তেতিয়া কি হ'ব a is equal to 3q plus 1 এতিয়া আমি দুই পক্ষত কি কৰিম কিউব কৰি দিম a cube is equal to 3q plus 1 whole cube এতিয়া আমি নিশ্চয় ক্লাস 9 ত বহুপদ চেপ্টাৰটোত পাইছিলে যে a plus b whole cube ইয়াৰ is equal to কিমান হ'ব a cube plus 3 a square b plus 3 ab square plus b cube এটোৱে আছিল জানো গতিকে আমি এটো a plus b whole cube ৰ আহিল আছে গতিকে আমি ইয়াৰ আহিলে লৈ যাব লাগিব গতিকে এটো কি হ'ব 3q whole cube plus 3 a square b ইয়াত a কি আছে 3q আছে গতিকে 3q whole square into b plus 3 ab square গতিকে 3q into 1 whole square plus b cube মানে কি 1 whole cube মানে 3q whole cube মানে কি হ'ব 3 গুণ 9 9 3 গুণ 27 27q plus 3 3 গুণ 9 প্ৰথমতে ব্ৰেকেটৰ কামবিলাক কৰি ল'ব তাৰ পিছত বেলেগ কাম কৰিব 3 3 গুণ 9 9 3 গুণ 27 27q whole square plus 1 whole square means 1 এ হ'ব গতিকে 3 9 3 গুণ 9 9q plus 1 whole cube means 1 এ হ'ব মানে গতিকে ইয়াত কনস্ট্যান্ট নাম্বাৰ কি আছে 1 আছে ইয়াত কি আছে কনস্ট্যান্ট নাম্বাৰ এটো 1 আছে গতিকে আমি অলপ মিলি গৈছে মানে গতিকে আমি বাকি কেইটাৰ পৰা কি কমন নিব লাগিব 9 এটা কমন আনিব লাগিব 9 টা যদি কমন আনে কি হ'ব ইয়াত ব্ৰেকেটত কি থাকিব 3q whole cube 3 9 3 গুণ 27 q cube থাকিলে প্লাস প্লাস থাকিলে 9 3 গুণ 27 q স্কয়ার 3q স্কয়ার প্লাস 3 3 গুণ 9 9 গুণ 9 গতিকে কি হ'ব অকল q থাকিব প্লাস 1 এটা ব্ৰেকেট ক্লোজ কৰি দিলো এতিয়া আমি a সোৱা ঠাইত ব্ৰেকেটৰ জায়গাত কি লিখিম 9m is equal to প্লাস 1 হ'ব ইয়াত লিখিম য'ত মই তলৰখন মহাই দিছো য'ত দেখো আমি মহাই দিছো য'ত m is equal to 3q whole cube plus 3q square plus q হয়নে গতিকে আমি দেখাব পাৰিলে 9m plus 1 9m plus 1 দেখালো গতিকে দিস নাম্বাৰ 2 আকৌ আমি কি দেখাম এবাৰ আমি কি ধৰিম যদি r is equal to কিমান হ'ব এবাৰ 2 হ'ব 2 হয় তেতিয়া কি হ'ব a is equal to 3q plus 2 মানে এবাৰ ঘন কৰি দিম দুই পক্ষত a cube 3q plus 2 whole cube মানে গতিকে আমি ইয়াৰ যেহেতু a plus b whole cube ৰ আহিছে গতিকে আমি ইয়াৰ আহিলে লৈ যাম কি হ'ব 3q whole cube plus 3 a square b a ইয়াত কি আছে 3q আছে গতিকে আমি কি লিখিম 3q whole square into b b কি আছে 2 আছে গতিকে প্লাস 3 a square b লিখিলো 3 ab square লিখিম 3 ab square a কি আছে 3q আছে into b square b at 2 আছে গতিকে 2 whole square plus b cube b কি আছে 2 আছে 2 whole cube মানে এটা কি হ'ব 3q whole cube means 27q plus 3 3 গুণ 9 3 গুণ 27 27q square 3 3 গুণ 9 9 3 গুণ 27 27 into 2 হলে 54q square plus প্ৰথমে ব্ৰেকেটৰ কাম কৰি ল'ব 2 2 গুণ 4 3 4 গুণ 12 3 বাৰ 36 36q plus 2 গুণ 4 4 গুণ 8 2q means 8 মানে গতিকে ইয়াত কনস্ট্যান্ট নাম্বাৰটো কি পালো 8 পালো ইয়াতো 8 আছে নে গতিকে আমি কি কমন আনিব লাগিব 9 কমন আনিব লাগিব কোৰ পৰা a সোৱাৰ পৰা আমি 9 কমন আনিম গতিকে 9 টা কমন লৈ আহো কিমান হ'ব ব্ৰেকেটত প্লাস 9 গুণ 54 6q স্কয়ার প্লাস 9 গুণ 36 4q plus 8 এতিয়া আমি a সোৱাৰ ঠাইত কি ধৰিম 9m ধৰিম plus 8 য'ত m is equal to 3q plus 6q square plus 4q হয়নে গতিকে আমি কিমান পালো 9m plus 8 পালো নে 9m plus 8 পাই গলো গতিকে দিস নাম্বাৰ 3 গতিকে আমি কি লিখিব পাৰো a দৰে বা এনে দৰে
1, 2 আৰু 3 পৰা দেখুৱাব পাৰি যে প্ৰশ্নটো যিটো আছে আমি হেতু লিখি দিম পাৰি যে যিকোনো যোগাত্মক অখণ্ড সংখ্যা কি আছিল যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো 9m 9m plus 1 9m plus 8r এনেকা বস্তুবিলাক আমি লিখি দিম 9m 9m plus 1 নাইবা 9m plus 8 or r এনেকা বস্তুবিলাক লিখি দিম গতিকে বন্ধু বান্ধৱীসকল নিশ্চয় বুজি পালে আৰু কেইটামান বাস্তৱ সংখ্যাৰ লগত ৰিলেটেড ইম্পৰ্টেন্ট কোৱেশ্চন লৈ আনিম গতিকে আপুনি এই চেনেলটো অতি সোনকালে সাবস্ক্ৰাইব কৰি লওক যদিহে আপুনি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই লগতে কাষত থকা বেল আইকনটো দবাই দিব যাতে যেতিয়া আমি নতুন নতুন ভিডিও আপলোড কৰিম তেতিয়াই এই ভিডিওৰ নটিফিকেশন সকলোতকৈ আগত যাতে আপুনি লাভ কৰে গতিকে আজিলৈ ইমানেই ধন্যবাদ